Hello guys, মই আজি প্ৰিয়ংকা বাহঁতৰ ঘৰত একদম ৰাতিপুৱা প্ৰায় 5টা বাজিছে একদম বহুত সোনকালে উঠি গৈছো আৰু এইফালে প্ৰিয়ংকা তাকে খিয়াব এতিয়া গাখীৰ আইতা গাখীৰ খিয়াব নেকি এতিয়া এতিয়া গাখীৰ খিয়াব এতিয়া গৰুজনী উঠাই আছে এফালে দামৈ বুলি কয় ন তো মানে ভুল হ'ব পাৰে দেই আমাৰ ঘৰত মানে গৰু চৰু নাই একদম আগতে আছিলে সৰুতে এতিয়া নাই মানে আমাৰ ঘৰত বহুত সৰুতে আছিলে মানে তেতিয়া আমাৰ ঘৰত মানে একদম ফ্ৰেছ গাখীৰ খাইব আৰু এইফালে আমাৰ প্ৰিয়ংকা বাহঁতৰ ঘৰত গঁৰালত সোমাই আছে ছাগলীবিলাক বিচনা পাৰি দিছে ছাগলীবিলাক সোমাই আছে আৰু এইফালে চব গৰুটো মানে একদম দুখন ভৰি বান্ধি লৈছে মানে গৰুটোৱে যাতে আইতাক মানে লঠিয়াই দিব নোৱাৰে ইমান মানে বুদ্ধি কৰি গাখীৰ খীৰাই ন এটা অঁ একদম বুদ্ধি চব বান্ধি লৈছে আৰু এইফালে চব ইমান ধুনীয়াকৈ গাখীৰ ওলাই আছে মানে বহুত দিনৰ মূৰত দেখিছোঁ আৰু মই এই এনেকুৱা দৃশ্য আৰু গাইছ মই একদম এতিয়া গাখীৰ খীৰালে আইতাই তাৰপাছত মই সিহঁতৰ নঙলাডালত বহি কিনে ফুলপাত লৈ কিনে এইডোখৰত মোবাইলত থৈ কিনে ৰিলচ বনালোঁ কিন্তু মই ৰাতিপুৱা শুই উঠিলে চকুকেইটা এনেকুৱা দেখে ন মোৰ ৰিলচতো বেয়া দেখিছে মানে সেইটো কাৰণে ৰিলচকেইটা মানে এনেই বনালোঁ অৰ্থ নাইকিয়া হ'ল বহুত টাইম ইয়াত ৰখিলোঁ মানুহবিলাকে ৰাস্তা যোৱা মানুহবিলাকে ভয় খাইছে চাগে এজনী কি কৰিছে নাচি আছে বুলি ৰাস্তাতে বাট মই মানৱী এনেকুৱাই কোনে জানিব আৰু সিহঁতৰ ঘৰত আৰু এইফালে প্ৰিয়ংকা বাহঁতৰ ঘৰত আছে নাৰিকল আৰু অকণমান জুম সেইয়া নাৰিকল দেখিছেনে আপোনালোকে লাগিছে আৰু মই গাইছ ৰাতিপুৱাই সোমাম এতিয়া প্ৰিয়ংকা বাহঁতৰ কাজি নেমু বাৰীখনত মোৰ মানে বহুত বেছি মানে গেছ হৈ গ'ল মই মানে যি দি খাবই নোৱাৰোঁ কি হৈ গ'ল জানো গেছ হৈ গ'ল আৰু এইফালে চাওক একদম ফ্ৰেছ কাজি নেমু মই ইয়াৰ পৰা এটা ছিঙি লৈ যাওঁ আৰু মই খামগৈ এতিয়া কাজি নেমু একদম গছতে আমাৰ ঘৰত থকাহেঁতেন টাউনৰ পৰা কিনি আনিবলগীয়া হ'লহেঁতেন ইয়াত গছতে আছে আৰু মই বহুত ৰাতিপুৱা শুই দিলে মোৰ চকুকেইটা অৱস্থা এনেকুৱা হৈ থাকে আৰু এইফালে জলকীয়া আছে চব মানে প্ৰিয়ংকা বাহঁতৰ ঘৰতে পাব জলকীয়া এইবিলাক কি জলকীয়া কওক বিজ জলকীয়া বুলি মই জানো বা আপোনালোকে কি জানো এনেকুৱা তলত খাই দিব লাগে আকৌ তাৰপাছত বেছিহে গেছ হ'ব দেই মই নাখাওঁ বাৰু তোমালোকে থাকা এইটো খাই লওঁ দেই আৰু গাইছ মোৰ এয়া ৰাতিপুৱা টেঙা হৈ গ'ল আপোনালোকে ভাবিছে চাগে মই কাৰ ঘৰত আছোঁ চেহেৰা দেখা নাই অকল আইতাক দেখাই আছোঁ বাকী মানুহখিনি শুই আছে ন আইতা চবেই শুই আছে অকল আইতাই মই হাঁহ পালোঁ এতিয়া মানে মোৰ বাৰীত গেছ হোৱাৰ কাৰণে এই খাই লৈছোঁ টেঙা খালে বোলে গেছ ভাল হয় ন খাব নেকি কোনোবা মই যিহেতু ৰাতিপুৱাৰ পৰা কৈ আছিলোঁ যে প্ৰিয়ংকা বাৰ ঘৰত আছোঁ কিন্তু কাৰো সিহঁতৰ ঘৰ মানুহবিলাক দেখুওৱা নাছিলোঁ আজি মানে বোলে এতিয়া ৰাতিপুৱা আইতাই আৰু মই গাখীৰ খীৰালোঁ টেঙা খালোঁ মেলিলোঁ আৰু এতিয়া প্ৰিয়ংকা বা এইজনী কি খবৰ ভাল তোমাৰ এই মোৰো বঢ়িয়া তুমি ৰাতিপুৱা শুই আছিলা ন আইতাই মই মানে ভিডিঅ' বনালোঁ কালি তুমি শুইছা থকাৰ কাৰণে তোমাক ডিষ্টাৰ্ব নকৰিলোঁ আৰু গাইছ এই আমাৰ প্ৰিয়ংকা বাই ড্ৰাম ছেটটো উলিয়াই লৈছে মানে জীৱনৰ ৰং দাদাই মানে এই ড্ৰাম ছেটটো বজোৱা মানে ভিডিঅ' বনাব আৰু আমাৰ লগত এইফালে আহিছিলে এলেন মূৰৰ ওপৰত পখিলা এজনী লাগি আছে মূৰত পৰে পখিলাৰ মাত শুনি কি খবৰ তোমাৰ বৰ ভালে এতিয়া আহিছোঁ একদম ড্ৰাম ছেট বজাবলৈ ধাৰাম বজাম আমাৰ প্ৰিয়ংকাৰ লগত ড্ৰাম ছেট এতিয়া বহুত ভাল লাগে ন ড্ৰাম ছেট শুনি একদম বিচুতি পাব লাগে আকৌ এইবিলাক মনোৰঞ্জন কৰা মানে ড্ৰাম ছেট মই বজালে ভাগিয়ে থাকিব বোলে মহালে নবজাওঁ এইফালে আমাৰ প্ৰিয়ংকা বা বহি গ'ল ড্ৰাম ছেটত এতিয়া মোৰ কাৰণে ড্ৰাম বজাবা ন আৰু মই এতিয়া গাই দিম গান এটা আৰু প্ৰিয়ংকা বাই বজাব ড্ৰাম তো মই গানটো গাইছোঁ ঐ দিখো নৈ এৰিব নোৱাৰো জাজি এৰিব নোৱাৰো এৰিব নোৱাৰো নোৱাৰো তোমালে মোক নিদিয়ে যে তোমাকো জানো দিব মোক দিবলে আমাৰ ঘৰে তোমাৰ ঘৰে নিদিয়ে মিলন হবলে
আৰু গাইজ প্ৰিয়ংকা দাৰ্মা ঘৰত বহুত এনজয় কৰিলোঁ, ভিডিঅ' চিডিঅ' বনালোঁ, কমেডি হৈ পৰিবি। আৰু এফালে এজনী পৰিবলৈ ধৰিছিলে। আৰু এতিয়া ঐ বাই 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 বাই। তই আমাৰ ঘৰলৈ যাব লাগিব খালি এবাৰ, আমাৰ ঘৰলৈ গৈ পোৱা নাই তাই মানে। সেই কমেডি ভিডিঅ'কেইটা বনাওঁতে মোৰ মাতটো বহি গ'ল সঁচাকৈ, একদম ডাউন হৈ গ'ল এতিয়া। যাম এতিয়া যাওঁ ঘৰলৈ। তো বাই বাই, তেতিয়া আকৌ মানে অতি সোনকালে লগ পাম দেই।